Hello everyone, আপোনালোকক মোৰ YouTube চেনেললৈ ওয়েলকাম কৰিছো। আজি আমি গৈ আছো টিপাম টি ষ্টেটলৈ। তাৰ আগতে আমাৰ নামৰূপত মামা মামি আছে, তাতে আমি ব্ৰেকফাষ্ট কৰি লম। তো এতিয়া মামা মামি ঘৰলৈ গৈ আছো। তাৰ পাছত একেলগে আমি মামা মামি আৰু আমি টিপাম টি ষ্টেটলৈ যাম। চাই থাকিব ভিডিঅ'টো। এয়া মোৰ সাথী আজি এতিয়া আমাক সাথীয়ে লৈ যাব আমাৰ টিপামলৈ। আগতে পিছে মই টিপাম যোৱা নাই, চাওঁচোন কেনেকুৱা লাগে টিপাম। বহুতৰ মুখত শুনি আছোঁ জেগাটুকুৰাৰ কথা। এটা খুব কালজয়ী মন্দিৰ আছে আৰু খুব এটা দীঘলীয়া চিৰি আছে। চিৰিটো বগাব লাগিব আৰু বাৰু চাওঁ, আপোনালোককো দেখাম কেনেকুৱা লাগে, চাই থাকিব। এয়া আমি টিলিঙা মন্দিৰ পালোঁ। টিলিঙা মন্দিৰ হ'ল আমাৰ খুব এটা জীৱন্ত মন্দিৰ বুলি কয়, যি মনৰ আশা অৰ্থাৎ টিলিঙা এটা মনেৰে ভাবি বান্ধিলে হৈ যায় বুলি কয়, মনৰ আশা পূৰ্ণ হয় বুলি কয়। তো মই আগতে আহিছোঁ, হ'লেও মই আকৌ নেক্সট ভিডিঅ' এটাত টিলিঙা মন্দিৰ আপোনালোকক দেখাম। এয়া এতিয়া আমি আকৌ যাত্ৰা কৰিছোঁ, কাৰণ অলৰেডি আমাৰ যিহেতু লেট হৈছে অকণমান ওলাওঁতে, গতিকে সেইকাৰণে আজি টিলিঙা মন্দিৰত সোমোৱা নাই। আমি এতিয়া চিধা নামৰূপলৈ গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰ গাড়ীত মামা মামি বহিছে। মই ভিডিঅ' কৰা নহ'ল, গতিকে এনেদৰেই আপোনালোকক দেখাই দিছোঁ। আগত মামা বহিছে আৰু পিছত মামী আৰু মই বহিছোঁ। আমাৰ অলৰেডি ব্ৰেকফাষ্ট কৰি এয়া আমি যাত্ৰা কৰিছোঁ। পাই গৈছোঁ। এতিয়া আমি চিৰি বগাবলৈ ষ্টাৰ্ট দিছোঁ। এয়া আগত মামী। খুব ধুনীয়া আচলতে এটা পৰিৱেশ, খুব ধুনীয়া। চাৰিওফালে চাহ বাগান, সেউজীয়া এটা হৈ ৰাস্তা। কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো কওক। ভাগৰ লাগি অৱস্থা বেয়া হৈ গৈছে। ভাল লাগিছে আপোনাৰ? ভাল লাগিছে আৰু ভাল লাগিছে, ভাগৰ লাগিব আৰু তাকেতো বৰ ধুনীয়া কিন্তু দেই। ৱাও, ইয়াৰ পৰা বহুত ধুনীয়া লাগিছে। সেই ৰাস্তাটোৰে আমি আহি আছিলোঁ। একদম তলৰ পৰা আহিছোঁ। অলপটো ভাগৰ লাগিব, অলপটো লাগিবই পাবলৈ আৰু হয়। এয়া আমি মন্দিৰটোলৈ গৈ আছোঁ। যথেষ্ট ভাগৰ লাগিছে আচলতে, চিৰিবোৰ যথেষ্ট মানে ওখ ওখ। মন্দিৰ বুলি গৈ আছোঁ হয়, ক'ত মন্দিৰ এতিয়া ক'ত আছে তাকে গম পোৱা নাই, গৈহে আছোঁ আমি। বহুত ভাগৰ লাগি গৈছেগৈ। আপোনালোকে মানে ভালকৈ একদম ষ্টেমিনা গোটাই আহিব লাগিব ইয়ালৈ আহিলে। ঠিক আছে, মই দেখাইছোঁ আৰু। এয়া আমি মন্দিৰ পাই গ'লোঁ। খুব ধুনীয়া পৰিৱেশ। এই চিৰিবোৰ এনেকুৱা, আমি এতিয়া নামি আছোঁ। যাওঁতে বেছি ভাগৰ লাগিছিলে, আহোঁতে বাৰু ঠিকে লাগিছে ন? সেইটোৱে ঠেলাত হয়। হৈ গ'ল ফুৰা। এতিয়া আমি এখন ধাবালৈ গৈ আছোঁ। ধাবাখনৰ নাম ৰেইন ফৰেষ্ট ধাবা। টিপাম পোৱাৰ ঠিক অলপ আগে আগে ধাবাখন। দেখাম আপোনালোকক ধাবাখনো। মোৰ বহুত ভিডিঅ' কৰা নহ'ল মন্দিৰ দুটাৰ। লাষ্টত মই ফটো কিছুমান দি দিছোঁ, আপোনালোকে ফটোবোৰ চাব পাৰে। এই ৰেইন ফৰেষ্ট ধাবা মই এয়া দেখাইছোঁ। চাৰিওকাষটো খুব সুন্দৰ, ইয়াৰ খানাও খুব ধুনীয়া। এয়া টিপাম টি ষ্টেটৰ ফটো কিছুমান মই এড কৰিছোঁ ইয়াত। খুব ধুনীয়া ফটো আহে আচলতে তাত। আপোনালোকেও ফটো উঠিব পাৰে, খুব ধুনীয়া হয় জেগাটো ফটো উঠাৰ কাৰণে। আৰু তাৰ কাৰণে আপোনালোকে জয়পুৰ তিনিআলিৰ পৰা লেফ্ট ছাইডত গ'লে টিপাম টি ষ্টেট পাব। আৰু খুব সুন্দৰ এটা দিন পাৰ কৰিব পাৰি, যিহেতু এটা পৰ্যটকৰ এতিয়া স্থল হৈ পৰিছে। ঠিক আছে, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। থেংক ইউ।